বিশ্ব পৰিৱেশ দিৱস বুলি আমাৰ অসমে 1 কোটিতকৈ বেছি গছপুলি ৰোপণ কৰি এক ৰেকৰ্ড বনালে। আনফালে RTI জৰিয়তে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা পোৱা তথ্য অনুযায়ী 2016 চনৰ মে মাহৰ পৰা 2026 চনৰ আৰম্ভলৈকে অসমৰ 44টা ডিভিজনৰ ভিতৰত মাত্ৰ 15টাতে প্ৰায় 1 লাখ জোপা গছ কটা হৈছে আৰু এই 1 লাখৰ ভিতৰত কেৱল 2021 পৰা 2025 চনৰ ভিতৰতে 85,000 জোপা গছ কটা হৈছে হিমন্ত বিশ্ব শৰ্মা কাৰ্যকালতে। কিন্তু ইয়াতে এটা এলিগেশ্যন আছে যে 3 জোপা গছ কাটিলে চৰকাৰী হিচাপত এজোপা বুলি ধৰা হয়। 2020 চনৰ পৰা 2024 চনলৈকে অসমত হাইৱে এক্সপেনশ্যনৰ বাবে প্ৰায় 94,000 গছ কটা হৈছে বুলি এটা ৰিপৰ্টত উল্লেখ আছে। অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গছ কটা কাৰ্য সপক্ষে যুক্তি দি কয় যে উন্নয়নমূলক প্ৰকল্পৰ বাবে অত্যন্ত প্ৰয়োজনীয় হোৱাতহে এই গছবোৰ কটা হৈছে। আনফালে পৰিৱেশ কৰ্মীসকলৰ মতে আমাৰ চৰকাৰে কম গছ কাটিবলৈ কেতিয়াও অল্টাৰনেটিভ সলিউচন বিচৰাই নাই আৰু ইয়াৰ বেষ্ট এক্সাম্পল হৈছে 2024 চনৰ অক্টোবৰত গুৱাহাটীৰ দীঘলী পুখুৰীত হোৱা ঘটনাটো। প্ৰথমে 200 বছৰীয়া পুৰণি গছ কাটিবলৈ চৰকাৰে 28 জোপা গছত হালধীয়া দাগ দিছিল আৰু যেতিয়া প্ৰতিবাদ আৰম্ভ হ'ল হুলস্থুল হ'ল তেতিয়া PWDয়ে নতুন প্লেন তৈয়াৰ কৰিলে আৰু শেষত মাত্ৰ 8-10 জোপা গছে কাটিলে। আৰু যে আমাৰ চৰকাৰে বছ হৈ থাকে নন ফৰেষ্ট এলেকাত এজোপা গছ কাটিলে 10 জোপা গছ ৰুৱে, কিন্তু ইয়াৰ ৰিয়েলিটি সম্পূৰ্ণ বেলেগ। NH-17 চাইলেণ্ট কৰোঁতে কামৰূপ আৰু গোৱালপাৰা জিলাত 7,125 জোপা গছ কটা হৈছিল। নিয়ম অনুযায়ী 14,250 জোপা গছপুলি ৰুব লাগিছিল, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিজৰ ডাটা অনুযায়ী লগোৱা হৈছে মাত্ৰ 784 জোপা। ইয়াৰ লগতে ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টৰ 2023 অনুযায়ী 2021 চনৰ পৰা 2023 চনৰ ভিতৰত অসমে মুঠ বনাঞ্চল 83.92 বৰ্গ কিলোমিটাৰ হ্ৰাস পাইছে। ৰেকৰ্ডেড ফৰেষ্ট এৰিয়াৰ ভিতৰত বনাঞ্চল কমিছে 86.66 বৰ্গ কিলোমিটাৰ আৰু এয়া সমগ্ৰ ভাৰতৰ ভিতৰতে তৃতীয় সৰ্বোচ্চ হ্ৰাস। আৰু ৰেকৰ্ডেড ফৰেষ্ট এৰিয়া মানে সেই ঠাই য'ত আইনগতভাৱে বনাঞ্চল সংৰক্ষিত হ'ব লাগে, কিন্তু আমাৰতো তালৈকে অৱস্থা বেয়া।